খবৰ আপোনালোকৰ ভালনে মোৰ বাৰু বৰ্তমান ভালেই মোৰ চেনেললৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছো আশা কৰিছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া বাজিছে হেইয়া ঘড়ী 9টা ৰাতিপুৱা 9টা বাজিছে মই উঠিলো গা পাও ধুলো আৰু আজি মই ব্ৰেকফাষ্টটো বনালো ব্ৰেকফাষ্ট বনাইছো আলু পৰাঠা आलू का पराठा बनाइছো আৰু এতিয়া ব্ৰেকফাষ্ট খাম সো আপোনালোকে ভিডিঅ'টো চাই থাকক বাকি মানুহবোৰ কিবা কিবি কৰি আছে ভন্টি হৈ উঠাই নাই মায়ে পূজা কৰি আছে মা পূজা কৰা হাবছতে খাম তাৰপিছত মই খাই বৈ লওঁ আকৌ আপোনালোকক লগ পাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এতিয়া খাই আছো ব্ৰেকফাষ্ট এয়া নিকৰ বহি খাই আছো মায়ে দৰব খাইছে দৰব খাই আহিব খাবলৈ আৰু ভন্টি হৈ আছে এতিয়ালৈকে উঠাই নাই তাই এতিয়া নাখালে দেৰিকৈ খাব হৈ উঠি আৰু ইমান গৰম পৰিছে আপোনালোকে কেনেকৈ আছে বাৰু গৰমত আমাৰ যে অৱস্থা বেয়া হৈ গৈছে তাৰমানে বহুত গৰম আমাৰ ঘৰটোত আৰু মানে বহুত বেছি গৰম তো খাই বৈ লওঁ খাই বৈ লৈ পিছত আকৌ লগ পাম এতিয়া খাইছোঁ হেৰি কি খাইছোঁ আমি ৰিচি খাইছোঁ লেচু খাইছোঁ লেচু নহয় লিচু খাইছোঁ লিচু লিচিটো ৰ'বচোন না আমাৰ ঘৰত ব্লগ কৰিব নোৱাৰি এইবোৰ পুৰা অকল এনেকুৱা হাল্লা এনি টাইম ধুন আমাৰ ধুন এজনী ভিডিঅ'টো চাইছে ধুন চোৱা আমি পুৰা খাই আছোঁ লিচি খাইছোঁ মধুৰি খাইছোঁ আৰু আমি ভিডিঅ' বনাইছোঁ ধুন ওলাব পৰা নাই ভুক্কাৰ কৈ দিওঁ এতিয়া ভাত খাই থাকোঁতে সোধে নেক্সট কি খাম বেলেগ কিবা কাম আছে নেকি কওকচোন এই ঘৰত সোমাই থকাতকৈ খাই থকাই ভাল আছে নহ'লে মানুহ পগলা ঘৰত সোমাই খাই থকাই ভাল আছে আমি পুৰা বজাৰ ইয়াতে মেলি লৈছোঁ আৰু আমাৰ লিজাই যে হেৰিয়াত এইটো চশমা পিন্ধি নোলাই ভিডিঅ'ত চশমাখন খুলি লৈছে সেইকাৰণে এইখন চশমা ধুনীয়া দেখিব লাগিব ন ইনষ্টাগ্ৰাম ফলোৱাৰবিলাকে ইয়াত চাই লওঁ উইদাউট মেকআপ চোৱা তথাপি মই ধুনীয়া তোমাতকৈ আমি খেলি আছোঁ এতিয়া লুডু আমাৰ মা এনেকুৱা জিদি কথা কৈ থাকে জিদি কৈ থাকে আমাৰ মায়ে একদম হেপি কৰিছে খেলত আমাৰ শেষত গবা আমাৰ তাতে আছে কিয় আজি মই জবকে খামে হাইলে হাইলে গেমখন আছে মোৰ এটা ঘুমাই আছে একো বুঝা বাবা আপনার বাবা হাইলে করে কইছে গাইস हर बार की तरह इस बार भी मैं लूडो মই হাৰিলো মই জিকিলো এই সিবানি হাৰিলে তো ফাৰ্ষ্ট সদায় হাৰি ফাৰ্ষ্ট ওইলা লিজৰ মোৰা ফাৰ্ষ্ট কি কৰিছিলি ফাৰ্ষ্ট লিজৰ মোৰা সেকেন্ড মাদাৰ ইণ্ডিয়া থাৰ্ড মই ফ'ৰ্থ সিবানি ৰাণী আপোনালোকে এইটো খেলিছে নাই কৰি এবে মনত আছে নে না এটো কি বগৈ আহোম বগৈ বজালে দেই আহোম বগৈ দিলো যে এয়া এনেকে খেলিছিলে নাই বাৰু সৰুতে আৰু এতিয়া খেলাটো নহয় কিন্তু আগতে যেতিয়া সৰু আছিলো
বাহঁতে ডাঙৰ আছিলে ন মই বাহঁতৰ লগত বহুত খেলিছিলোঁ কিন্তু এই আমাৰ মডাৰ্ণটো এই লগত এতিয়া ডাঙৰ হৈছোঁ এই লগত খেলিব নোৱাৰোঁ তাতকৈ মই মাৰ লগতে লুডু চুডু খেলোঁ এই আৰু এতিয়া লকডাউন বুলি খেলিছে নহ'লেতো আৰু বাইদেউৰ কথাই বেলেগ আপোনালোকেতো খেলিছিলে নাই বাৰু কোনে কোনে খেলিছিলে কমেণ্ট কৰি আমি এতিয়া খাব লৈছোঁ ভাত আৰু ভাতৰ লগত আছে আজি এয়া দাইল কি দাইল মা মাটি দালি মগু দালি আৰু মাটি দালি আৰু মগু দালি আৰু এয়া আছে কচু আৰু বিলাহীৰ পিটিকা আৰু এয়া পচলা ভাজি পচলা আলু আৰু চানা ভাজি আৰু এয়া ভাত লগত নেমু আচাৰ সেইবোৰ আৰু গৰমত একদম খাব নোৱাৰি এনেকৈ বনালে মায়ে আজি মায়ে বনাইছে চ' আমি খাই বৈ লওঁ খাই বৈ লৈ আপোনালোকক পুনৰ লগ পাম ভিডিঅ'টো চাই থাকিব আৰু এইখিনিতে এটা কথা কৈ দিওঁ যদিহে ভিডিঅ'টো চাই ভাল পাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব চ' গাইজ এতিয়া বাজিলে 3:30 আৰু মই বাহিৰতে বহি লৈছোঁ একদম বহুত গৰম আৰু কৰিব লৈছোঁ এটা DIY এটাই কৰোঁ নে দুটা কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে মই দুটা এনেকুৱা পট লৈ লৈছোঁ এইটো হৈছে কালাৰৰ টেমা ঘৰত মৰা কালাৰৰ টেমা খালী হৈ গ'ল এইটো এটা লৈ লৈছোঁ আৰু এইটো এই যে মিঠাই আহে মিঠাই চিঠাই আনে তেনেকুৱা আৰু পেকিং হোটেলৰ বস্তু পেকিং আহে সেনেকুৱা এটা টেমা লৈ লৈছোঁ এইকেইটাৰে মই DIY কৰিম আৰু আপোনালোকক দেখাই যাম মই কেনেকৈ কৰোঁ ভাল লাগিলে আপোনালোকেও কৰি চাব ব'লক দেখাই আছোঁ আপোনালোকে চাই সকলোবোৰ বজাৰৰ পৰা মেলি লৈছোঁ এইখিনি বস্তু গোটাই লৈছোঁ আৰু এতিয়া কৰি যাম প্ৰথমতে এইটো টেমা মই অকণমান কাটি লৈছোঁ কেঁচিখনে মই এডোখৰ কাটিলোঁ এতিয়া অকণমান সৰু কৰি ল'ম মানে ইমান দীঘল মোক নালাগে কাটি ল'লোঁ এডোখৰ দৰকাৰ নাই আৰু এইটো মই এতিয়া কি কৰিম ইয়াত এডোখৰ মোৰ কাপোৰ আনি থোৱা আছিলে মই কিবা কিবি বনাই থাকোঁ আপোনালোকে যদি আপোনালোকৰ ঘৰত কিবা পুৰণা কাপোৰ থাকে সেইবোৰো ব্যৱহাৰ কৰিব পাৰে মই আগতে পুৰণা কাপোৰে ব্যৱহাৰ কৰিছিলোঁ এবাৰ খালি এডোখৰ কিবা এটা কামত আনিছিলোঁ থাকি গ'ল কাৰণে মই এডোখৰ ইউজ কৰিছোঁ এনেকৈ জোখাৰে যাতে এইটো এনেকৈ এটা ৰাউণ্ড মাৰি দিব পাৰোঁ তেনেকুৱাকৈ ল'ম কাপোৰটো মই ইমানখিনিকে কাটি ল'ম ইমানখিনিকে এইডোখৰ কাটি উলিয়াই ল'লোঁ আৰু এতিয়া কি কৰিম মই এইটোত এনেকৈ মেৰিয়াই দিম মই আঠা লগাম মই ফেভিবৰ্ণ ইউজ কৰিছোঁ আপোনালোকে ফেভিকলো মোৰ এইটো ফেভিকলো আছে কিন্তু মই এইটো এতিয়া লগাব মন যোৱা নাই হাতত লাগি যায় বৰ বেয়াকৈ আজি ফেভিবৰ্ণে ইউজ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে ফেভিকলো ইউজ কৰিব পাৰে কিন্তু ফেভিকল লগালে কাপোৰবোৰ অকণমান লেতেৰা হয় সাৱধানে লগালে নহয় বাৰু ফেভিকলো ইউজ কৰিব পাৰে এনেকৈ লগাই লৈছোঁ অকণমান কি কৰিম এনেকৈ আঠা লগাই দিম চবফালে বস্তুটো গোল কাৰণে কাপোৰখন লগাটো অকণমান কষ্ট হ'ব আপোনালোকে যদি গোল বস্তুৰ বাহিৰে যিবিলাক মানে আমাৰ হেৰি থাকে কিছুমান বাকচ চাকচ আহে কাৰ্টুন আহে কিছুমান বস্তুৰ লগত এনেকুৱা কাৰ্টুনবোৰ যদি মানে লয় তেনেহ'লে আৰু ইজি হয় বনাবলৈ চাৰিচুকীয়া বস্তুবোৰত মই চাৰিচুকীয়াও বনাইছোঁ দেখাম বাৰু আপোনালোকক কেতিয়াবা কাগজৰ কিছুমান পেকেট আহে কাৰ্টুন আহে সেইবিলাকত বনাইছোঁ এইটো হৈ যাব বাৰু কিন্তু মানে গোল হ'লে কাপোৰ চাপোৰবোৰ লগাবলৈ অকণমান অসুবিধা হয় গোল বস্তুবিলাকত কালাৰ কৰিলে সুবিধা হয় কিন্তু মোৰ কালাৰ মই এনেই নৰ্মেল চিম্পল কালাৰ কৰিব পাৰিম বৰ পেইণ্টিং চেইণ্টিং ভাল নকৰোঁ মই সেইকাৰণে মই এইবোৰ ইজি প্ৰচেছবোৰ ফ'ল' কৰোঁ আৰু হৈ গৈছে তলৰ ফালে লগাই দিলোঁ আৰু এতিয়া হ'ল ওপৰৰ ফালে ইমান নলগালেও হ'ব এয়া হৈছেই আৰু অলমষ্ট এইটো হৈয়ে গৈছে অলমষ্ট এইটো এনেকৈও ব্যৱহাৰ কৰিব পাৰি এনেকুৱা প্লাণ্টাৰ থাকিলে এয়া এনেকৈ ভৰাই থ'ব পাৰি প্লাণ্টাৰ এনেকৈ হ'লে ধুনীয়া লাগিব আৰু নহ'লে পেইন কেমলাৰ বা কিবা ষ্টেণ্ড হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ কিটচেনত ব্যৱহাৰ কৰিব পাৰোঁ কিবা ফণি কলম যি হ'লেও এনেকৈ থোৱা ব্যৱহাৰ কৰিব পাৰোঁ এনেকুৱাবোৰ বনাই তো ইয়াত মই আৰু অকণমান ডেক'ৰেশ্যন কৰিম চ' আপোনালোকে চাই থাকক মই ৰিবন লৈছোঁ ৰিবনডাল মই এনেকৈ এডোখৰ এডাল বহুত ডাঙৰ হয় সেইকাৰণে মই মাজত কাটি ল'ম নহ'লে এইটো এৰাই ল'লেও হ'লহেঁতেন কিন্তু মই মাজত কাটি ল'ম এডাল দুভাগ কৰিম মই জুখি লওঁ কিমান লাগিব এতিয়া
এডাল মই ইয়াত লগাই দিলোঁ এতিয়া কি কৰিম মোৰ ওচৰত এইখিনি গ্লাছ আছে সৰু অকণমানি গ্লাছ এইখিনিৰে মই ইয়াত লগাই যাম আপোনালোকৰ ওচৰত যদি এনেকুৱা গ্লাছ নাথাকে যদি পুৰণা কিছুমান যে আমাৰ DVD ডিস্ক আহিছিলে যে কেছেট কিছুমান সেই ডিস্কবোৰ যদি আপোনালোকে ঘৰত আছে সেইবিলাক ভাঙি ব্যৱহাৰ কৰিব পাৰে আমাৰ ঘৰত এইখিনি আছিলে মই সদায় ইউজ কৰিম বুলি ভাবোঁ কিন্তু কোনোবাই পেলাই দিলে মই গমেই নাপালোঁ এতিয়া ইয়াত মই এনেকৈ লগাই গৈ থাকিম চাই থাকক আপোনালোকে এনেকুৱাকৈ লগাই গৈ থাকিম আঠাৰ সহায়ত এয়া চাওক এইটো ৰেডি হৈ গ'ল এইটো আৰু এতিয়া যিখিনি ভিতৰৰ অংশখিনি আছিলে ইয়াতো মই ভিতৰত আঠা লগাই দিম ইচ্ছা কৰিলে নলগালেও একো নাছিলে কিন্তু মই এনেই লগাই দিম আৰু ছেফটিৰ কাৰণে ভিতৰত আঠা দি দিম প্লান্টাৰটো ৰেডি হৈ গ'ল একদম সহজ পদ্ধতিৰে 10 মিনিটমান সময়ৰ ভিতৰতে এইটো বনাই ৰেডি কৰি দিলোঁ আপোনালোকেও আপোনালোকৰ ঘৰত যদি এনেকুৱা ৱেষ্ট কিবা মেটেৰিয়েল আছে তেনেহ'লে বনাব পাৰে আৰু যদি ভাল পায় আপোনালোকে বনাই ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ সকলোৰে গৰমত মানে থাকিব নোৱাৰা অৱস্থা হৈছে আৰু এওঁক চাওক ইমান গৰমতো ভিডিঅ' বনাবলৈ এৰি দিয়া নাই ময়ো একেবাৰে এৰি দিয়া নাই কিন্তু হ'লেও চাওকচোন খং উঠিছে মই দেখাই দিছোঁ যে মই দেখাই দিয়াৰ কাৰণে খং উঠিছে ত' মই প্লান্টাৰটো দেখালোঁ আপোনালোকৰ যদি ভাল লাগে তেনেকৈ বনাব আৰু যদি মানে সেনেকুৱা ঢিলা প্লাষ্টিকৰ টেমা নলয় ডাঠ মানে কাগজৰ কিছুমান টেমা আহে ন চাৰিচুকীয়া কিছুমান টেমাও আহে যিবিলাকত আমি কিছুমান বস্তু অৰ্ডাৰ কৰিলে আহে কিছুমানৰ টেমাৰ ঢাকনবিলাক তেনেকুৱাবিলাকত বনাবচোন আৰু ধুনীয়া লাগে দেখিবলৈ আৰু কাপোৰ যি টি ঘৰত দুপাট্টা বেয়া দুপাট্টা ক'ৰবাত যদি শাৰী চাৰি ফাটি গৈছে সেইবোৰো ইউজ কৰিব পাৰে আৰু এতিয়া কি কৰিম এতিয়া মই লুচিক অকণমান ফুৰাবলৈ নিম তাৰপিছত আহি চাহ একাপ খাম আৰু ভিডিঅ'টো শেষে কৰিবলৈ হ'ল শেষে কৰিম আৰু অকণমান চাই থাকক তাৰপিছত শেষ কৰিম আমাৰ লুচিয়ে মোকে চুচৰাই লৈ যাব নৰ্মেলি খোজকাঢ়িব নাজানে আমাৰ লুচিয়ে মোকে চুচৰাই লৈ যাব এই খোজকাঢ়িব নাজানে দৌৰি থাকে এতিয়া অকণমান ওলাই আহিছোঁ 10 বাৰ ক'ব লাগিব কাৰণ মেকআপ কৰি লিজা বৰাই মেকআপ কৰি আহিছে আৰু আমাৰ লুচিক লৈ আহিছোঁ একদম বহুত মানে কেনেকৈ দৌৰি থাকে ন মোক চুচৰাই লৈ গুচি যাব মোক হাতখন খুলি লৈ গুচি যাব নিচিনা লাগে মোৰ ওলাই আহিব নালাগে বাৰু চিটুৱেশ্যন বহুত বেয়া কিন্তু হ'লেও আমাৰ ঘৰৰ ওচৰতে আহিছোঁ দূৰলৈ আমি নাই যোৱা দূৰলৈ নাযাওঁৱে আমাৰ ইমান নিজে পৰি গৈছে দূৰলৈ নাযাওঁৱে আজি আপোনালোকক আমাৰ পৰা দিনটো আমি কি কৰি থাকোঁ চব দেখাই দিছোঁ ভিডিঅ'টো চাই আছে যদি কেনেকুৱা লাগিছে জনাব লুচি হাই লুচি কৈ দে লুচি হাই কৈ দে নিজৰ হাগিব পটি কৰা টাইমতে দেখাই দিছোঁ এইটো আমাৰ পৰিৱেশ গাঁৱৰ পৰিৱেশ চ' আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিম যদিহে আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে ৰখি যাওঁতে কৈ দিব পাৰোঁ বাই গাইজ